নমস্কাৰ, মই আজি আপোনালোকলৈ এটি খৰিয়া মাছৰ ৰেচিপি লৈছোঁ। এয়া দেখিছে নহয় কিমান তেলীয়া খৰিয়া মাছ। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। আৰু এয়া খৰিয়া মাছ বনাবৰ কাৰণে এয়া দুটা বিলাহী কাটি লৈছোঁ। এয়া দেখিছে নহয়। এতিয়া গোটেই বস্তুকেইটা মই মিক্সিতে পিচি ল'ম। আৰু এয়া জিৰা আৰু ধনিয়া গুটি অলপ দিছোঁ, দুটা বিলাহী কাটি লৈছোঁ আৰু অলপ সৰিয়হ দিছোঁ। আৰু এয়া কেইফুটামান নহৰু আৰু অলপ আদা, কেইটামান কেঁচা জলকীয়া আৰু এটা পিঁয়াজ কাটি লৈছোঁ সৰু চাইজৰ। আৰু এই গোটেই বস্তুখিনি মই মিক্সিতে পিচি ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে। আৰু এতিয়া মই এই মাছৰ পিচকেইটা গেছত এখন কেৰাহী পাতি ইয়াতে ফ্ৰাই কৰিছোঁ। খুব তেলীয়া হয় খৰিয়া মাছ, খাই খুব ভাল লাগে। এয়া দেখিছে নহয় কিমান তেলীয়া মাছ হয়। আৰু এই মাছ ফ্ৰাই কৰা তেলকণতে মই বনাম। আৰু দুটা মই কেঁচা জলকীয়া, শুকান জলকীয়া দিছোঁ। আৰু এতিয়া এই পিচি লোৱা বস্তুখিনি মই এই তেলকণতে দিছোঁ আৰু অলপ সময়ৰ কাৰণে মই ভাজি ল'ম। এইদৰে অলপ সময়ৰ কাৰণে ভাজি ল'ম। আৰু ইয়াৰ জোখৰ অনুপাতে মই হালধি আৰু নিমখ দিম। নিমখ দিছোঁ জোখৰ অনুপাতে। দেখিছে খুব ধুনীয়াকৈ সিজি গৈছে। এইদৰে ভাজি ল'লোঁ অলপ সময়ৰ কাৰণে। ইয়াত দেখিছেনে এটা ধুনীয়া ৰং আহিছে। আৰু এতিয়া মাছৰ পিচকেইটা মই ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এই মাছৰ ৰসটো ওলাবৰ কাৰণে অলপ গৰম পানী কৰি ৰাখিছিলোঁ, ইয়াতে দি দিছোঁ। দেখিছে নহয় পানী দিয়াৰ লগে লগে খুব ধুনীয়া এটা ৰং আহিছে। যিহেতু খুব তেলীয়া মাছ হয়, খুব চৰ্বি থকা। দেখিছে নহয় কিমান ধুনীয়া এটা ৰং আহিছে। এইদৰে খৰিয়া মাছ বনালে খাই খুব ভাল লাগে। আৰু এয়া দেখিছে নহয় অলপ সময়ৰ কাৰণে ঢাকি ৰাখি দিছিলোঁ ইয়াৰ ৰসটো ওলাবৰ কাৰণে। দেখিছে নহয় মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আৰু ইয়াত জহা চাউলৰ ভাত পাতি থৈছোঁ। আৰু যদি ভাল পায় লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। এয়া দেখিছে নহয় বাকী থকাখিনিও মই আৰু বেলেগকৈ বনাম। আৰু এয়া হৈ গ'ল মোৰ। আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আপোনালোকে এটি ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টি ভাল পায়। এয়া ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছে, কিমান ধুনীয়া এটা ৰং আহিছে। আৰু খৰিয়া মাছ এইদৰে বনালে খাবলৈ খুব ভাল হয়। আৰু কমেণ্টও কৰিব।